নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভাল প্ৰথমতে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো মোৰ প্ৰথম ভিডিঅ'টোত মোক মৰম দিয়া বাবে এনেদৰে যেন সদায় মৰম দি যায় তাকে কামনা কৰিছো আজি পুনৰ এটি নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াইছো চাই থাকিব ভিডিঅ'টো শেষলৈকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব কাকতে থকা বেল আইকনটো প্ৰেছ কৰি দিব হেতু নাপাহৰিব কিন্তু তেন্তে বলকচোন মোৰ ৰেচিপিটো আৰম্ভ কৰো আজি মই বনাম চানা দাইলৰ পৰঠা তাৰ বাবে লৈছো মই 1.5 কাপ আটা লৈছো দেখিছে নহয় এই কাপটোৱে 1.5 কাপ আটা লৈছো আৰু লৈছো বেকিং এচামুচ আৰু জোখ অনুযায়ী নিমখ দিছো এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু ইয়াতে 2 চামুচ ৰিফাইন দি দিছো এতিয়া এইখিনি ভালদৰে মিহলি কৰি লৈছো এইখিনি ভালদৰে মিহলি কৰি লৈছো আৰু ইয়াতে পানী দি দিছো পানী দি ভালদৰে মই এইখিনি মঠি লম মঠি হলে মই এইখিনি 10 মিনিটৰ কাৰণে থৈ দিম আৰু ইয়াৰ বাবে লৈছো চানা দাইল এবাটি এইখিনি মই বইল কৰিম কুকাৰত ভৰাই দিছো আৰু ইয়াতে অলপ পানী দিছো দেখিছে আৰু ইয়াতে চামুচ হালধি দি দিছো এইখিনি এতিয়া মই ভালদৰে বইল কৰি লৈছো এতিয়া বইল কৰা হৈ গ'ল এইখিনি মই এটা পাত্ৰত থৈ দিছো ঠাণ্ডা হ'বলৈ এইখিনি আৰু এতিয়া এইখিনি ভাজিবৰ কাৰণে লৈছো এখন কেৰাহী গৰম কৰি লৈছো তাতে ৰিফাইন দিছো আৰু দুটামান জিৰা আৰু জনি দি দিছো এইখিনি ভালদৰে লৰাই লৈছো আৰু ইয়াতে মই দিছো এটা পিয়াজ সৰুকৈ কাটি দিছো মিডিয়াম সাইজৰ পিয়াজ আৰু ইয়াতে দিছো আদা নহৰু পেষ্ট এচামুচ এইখিনিও ভালদৰে লৰাই লৈছো আৰু ইয়াতে দি দিছো মই কাশ্মীৰী ৰেড চিলি পাউডাৰ জোখ অনুযায়ী দিছো আপোনালোকে সৰহকৈ দিলে সৰহকৈও দিব পাৰে আৰু ইয়াতে দিছো অলপ গৰম মছলা এইখিনি ভালদৰে এতিয়া মই লৰাই দিম আৰু নিমখ এচামুচ দি দিছো ইয়াখিনি ভালদৰে লৰাই লৈছো ইয়াতে মই এতিয়া দি দিম চানা দাইলখিনি এইখিনি ভালদৰে লৰাই লৈছো এতিয়া এইখিনি এটা পাত্ৰত মই কাঢ়ি ল'ম ভালদৰে এইখিনি কাঢ়ি লৈ ঠাণ্ডা হ'লে এইখিনি মিহি কৰি এটাকৈ মই বল বনাই ল'ম এয়া এইখিনি এটাকৈ বল বনাই লৈছো দেখিছে নহয় এতিয়া মই যোনখিনি আটা মই মঠি থৈছো সেইখিনি এতিয়া সফট হৈ গ'ল পুৰা এয়া দেখিছে নহয় এইখিনিও মই এটাকৈ বল বনাই ল'ম এয়া বল বনাই লৈছো আৰু ইয়াৰ এতিয়া এনেদৰে মই ভিতৰলৈ ভাজ কৰি এনেদৰে কৰি লৈছো মই আৰু ইয়াতে মই যোনটো চানা দাইলৰ বল বনাই লৈছিলো হেতু ইয়াতে ভৰাই দিম দেখিছে নহয় এনেদৰে ভৰাই কৰি লৈছো ভৰাই দিছো আৰু হাতেৰে অলপ লাহে হেঁচি দিব আটাইখিনি এনেদৰে মই কৰি লৈছো আৰু এতিয়া এখন বেলনাত মই শুকান আটা ছটিয়াই লৈছো আৰু বলকেইটা এতিয়া মই অলপ হাতেৰে বহল কৰি দিছো হাতেৰে অলপ বহল কৰি দিব লাগে পিছত বেলনাৰে লাহে বেলি দিম
ইয়াত দেখিছে নহয়, সাৱধানে বেলিব লাগে যাতে চানা দাইলখিনি বাহিৰলৈ ওলাই নাহে। এয়া অলপ অলপ ওপৰতে শুকান আটা ছটিয়াই ল'ব লাগে। এয়া হৈ গৈছে মোৰ বনাই। আটাকেইটা এনেদৰে বনাই ল'লোঁ। এখন টাৱা গৰম কৰি লৈছোঁ, ইয়াতে মই পুৰি যাম। প্ৰথমতে শুকানে দিছোঁ, এতিয়া লুটিয়াই দিছোঁ পৰঠাখন। এতিয়া মই ওপৰতে এচামুচ তেল সানি দিছোঁ। দুইটা পিঠিতে এনেদৰে এচামুচ তেল দি দিব পাৰে। আৰু কিছুমানে হয়তো লুচি নিচিনাকৈও পুৰে সৰহকৈ তেল দি। মই এনেদৰেই বনাইছোঁ। দুইটা পিঠিতে সানি দিছোঁ চামুচেৰে, দেখিছেনে? এতিয়া পৰঠাটো ধুনীয়াকৈ ফুলি উঠিছে। এইটো এয়া মোৰ হৈ গ'ল। এতিয়া এইটো এনেদৰে আটাইকেইটা মই এনেদৰে বনাই লৈছোঁ। চাওক কি ধুনীয়া লাগিছে। আমি আলু পৰঠা খাইছোঁ, যদি এনেকুৱা চানা দাইলৰ পৰঠা খোৱা নাই আপোনালোকে এবাৰ বনাই চাবচোন। দেখিছেনে মোৰ চানা দাইলৰ পৰঠা ৰেডি হৈ গ'ল। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।